welfare of those committed. Hello guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে এটা নতুন ভিডিওত আপোনালোক সকলোকে স্বাগতম জনাইছো মই ইয়াৰ পৰা তো এতিয়া কথা হল আজি আপোনালোকক এটা আমন্ত্ৰণ পাইছো তো মই অকলে নহয় বহুতে পাইছে মানে ব্লেক ডিপাৰ্টমেন্টৰ হয় যেহেতু এটা ব্লেক জায়গাত ব্লেক আমন্ত্ৰণ পাইছো তাতে মই যাম আৰু ভিডিও শুট কৰিছো আপোনালোকে প্ৰথমত অলপ ইন্ট্ৰো চাই গম পাইছে কি হৈ আছে তো বলক আপোনালোক মোৰ লগত আৰু ঠাইটো চাই আহো আৰু আপোনালোকে যেহেতু মোৰ লগত যাব তেতিয়াহলে যেহেতু গোটেইখিনি ভিডিও চাবই তেতিয়াহলে প্ৰথমতে এটা লাইক বা এটা সাবস্ক্ৰাইব কৰি ৰাখক পিছত আকৌ শেয়াৰ কমেন্ট কৰিব বাকি আছে তো বলক ভিডিওটা ফাইনালি কলেজত আহি পাও আৰু কলেজত এটা সুন্দৰ নাটক চলি আছে যেটো নাটকত দেখুৱা হৈছে যে এটা দায়িত্ববান নাৰ্ছে কি কৰিবলগীয়া হয় আৰু এই ফুল নাটকটো মই ব্লেক এটা ভিডিও দিম আৰু আপোনালোকে এই চেনেলটোতে পাব তো তাৰ পিছত নাৰ্ছ সকলৰ যেহেতু আজি নাৰ্ছ ডে আৰু অথ টেকিং অৰ্থাৎ আপোনালোকে নিশ্চয় দেখে শপত গ্ৰহণ দিন আৰু এই দিনটোতে আমাৰ এই কলেজটোত ৰাখিছে ক্যাপ চেৰিমনি অৰ্থাৎ মানে যিসকল নাৰ্ছ আজি ক্যাপ পাব সেইসকল নাৰ্ছক ক্যাপ দিয়া হ'ব লগতে শপত গ্ৰহণ তো আমাৰ কলেজত এইখিনি কাম কাৰ্য আৰম্ভ হৈয়ে গৈছে আৰু বিভিন্ন ধৰণৰ প্ৰগ্ৰাম বাকি আছে তো আপোনালোকে লাষ্টলৈ ভিডিওটো চাই থাকক আৰু এনেকৈয়ে কি সুন্দৰ পৰিৱেশত সকলোকে এটা গৈ ক্যাপ পিন্ধাই দিয়া হৈছে আৰু ইয়াৰ পিছত এটা মজাৰ এটা প্ৰগ্ৰাম আছে তো চাব পাৰিব চাওক কিমান সুন্দৰ এটা ভিউ কিমান সুন্দৰ এটা দৃশ্য দেখা গৈছে তো এইটো হল আমাৰ গোৱালপাৰাৰ স্কামেও গ্ৰুপ অফ ইনষ্টিটিউচনৰ নাৰ্ছ ডে সেলিব্ৰেশন লগতে অথ টেকিং তো আৰু বিশেষ কিছুমান প্ৰগ্ৰাম আছে তো আপোনালোকে চাব পাৰিছে যে দুজন আহি আমাৰ দুজনী মেমে সিহঁতক কেনেকৈ ক্যাপ পিন্ধাই আৰু এনেকৈ আজি 75 ষ্টুডেণ্টক জিএনএমৰ ষ্টুডেণ্টক অৰ্থাৎ নাৰ্ছসকলক এএনএম আৰু জিএনএম দুয়োটাকে ক্যাপ পিন্ধোৱা হৈছে লগতে আজি শপত গ্ৰহণ আছে এই ভিডিওটোতে আপোনালোকে সকলোখিনি দেখা পাব চাই থাকক ক্যাপ পিন্ধোৱা কাৰ্য ইতিমধ্যে সমাপ্ত মাৰিলে ইয়াৰ পিছত আছে শপত গ্ৰহণ জিএনএমৰ যিসকল ছোৱালী চাই আছে অলৰেডি মই যিসকলৰ ভিডিঅ' বনাইছোঁ তোমালোকৰ ভিডিঅ'টো চাই আছে তোমালোকৰ ভিডিঅ' বনাইছোঁ তো অলপ হেল্প কৰি দিয়া চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া কাৰণ তোমালোকৰ এইবিলাক বস্তু তোমালোকে যদি মানুহকে দেখুৱাব নোৱাৰা দেন মানুহক দেখাবলৈ ভাল হয় যে তোমালোকে পঢ়ি আছা বা আমাৰ কলেজখনৰ নাম হ'ব তো সকলোৱে প্লিজ শ্বেয়াৰ কৰি দিবা আৰু লাইক কৰিবা কিন্তু দেই আৰু সকলোৱে সাবস্ক্ৰাইব কৰি ৰাখিবা এইখন কলেজৰ সন্মানীয় এমডি ছাৰে নিজৰ বহুমূলীয়া ভাষণখিনি দি আছে শপত গ্ৰহণটো কম্পালসাৰী আৰু শপত খাব লাগে শপত নোখোৱাকৈ কোনো বাচ্চাক আমি নাৰ্ছ বনাই দিব নোৱাৰোঁ এইটো এজ পাৰ ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আসাম নাৰ্ছিং কাউন্সিলৰ গাইডলাইনছ ইন অৰ্ডাৰ অফ ইণ্টাৰনেশ্যনেল কাউন্সিল অফ নাৰ্ছ সেয়াই প্ৰত্যেকটো ষ্টুডেণ্টে অগ্নি সাক্ষী কৰি তোমাক শপত খাব লাগে তাৰে কাম এতিয়া আমি আগবাঢ়িম তো এতিয়া লেম্প লাইটিং অৰ্থাৎ ইহঁতে অগ্নিক সাক্ষী কৰি যেহেতু শপত গ্ৰহণ কৰিব সকলোৱে নিজৰ একডালকৈ মমবাতি নিজে জ্বলাই লৈ আহি এই অগ্নিক সাক্ষী কৰি যেহেতু আজি শপত গ্ৰহণ কৰিব যে সিহঁতে নাৰ্ছৰ দায়িত্ব এজন ধাত্ৰীৰ দায়িত্ব পালন কৰিব তো সকলোৱে চাওক
মই প্ৰথমৰ পৰা নেদেখালোঁ, লাষ্টৰ অলপখিনি অংশ দেখালোঁ। কি এটা সুন্দৰ পৰিৱেশ মই আপোনালোকক দেখাম। এই সকলোৰে হাতত এটা এটাকৈ মমবাতি আছে আৰু এই মমবাতি অৰ্থাৎ এই অগ্নিটোক সাক্ষী ৰাখি আজি এই জিএনএমৰ যিসকল নাৰ্ছ আছে, এএনএমৰ যিসকল নাৰ্ছ আছে, এইসকলে শপত গ্ৰহণ কৰিব। আৰু কি কি শপত গ্ৰহণ কৰে নিশ্চয় আপোনালোকে অলপ পিছতে দেখা পাব। সকলোৰে এতিয়া বন্তি প্ৰজ্বলন হৈ গ'ল। এতিয়া আমাৰ কলেজৰ প্ৰিন্সিপাল মেমে সকলোকে শপত গ্ৰহণ কৰাব। Before God and in the presence of this assembly to pass my life in purity and to practice my profession faithfully. I will abstain from whatever is deleterious and mischievous, and will not take or knowingly administer any harmful drug. I will do all in my power to maintain and elevate the standard of my profession, and will hold in confidence all personal matters committed to my keeping, and all family affairs coming to my knowledge, and in the practice of my calling. With loyalty will I endeavor to aid the physician in his work and devote myself to the welfare of those committed to my care. God bless you. তো এইখিনিতে আৰু এটা কথা আপোনালোকক জনাই থওঁ, যিসকলে জিএনএম পঢ়িব বিচাৰি আছে, যদি এইটো কলেজত জিএনএম পঢ়িব বিচাৰি আছে, দেন ডিছক্ৰিপশ্যনত সকলোখিনি লোকেশ্যন দিয়া আছে আৰু কলেজটোৰ বিষয়ে বিভিন্ন ধৰণৰ ভিডিঅ' ডিছক্ৰিপশ্যনত মই লিংক দি দিম, তোমালোকে চাব পাৰিবা। আৰু যিসকলে এডমিশ্যন ল'ম বুলি ভাবি আছে, আমাৰ যিহেতু কলেজত ছিট কম থাকে, মাত্ৰ 4টা ছিট থাকে, তাৰ ছিট বুকিঙে কৰি থৈ যায় আগত মানুহে। তো কোনোবা যদি এডমিশ্যন ল'ব বিচাৰে, কণ্টেক্ট নম্বৰ দিয়া আছে লাষ্টত, তো কণ্টেক্ট কৰিব পাৰে। আৰু শেষত কেইখনমান ফটো লোৱা হ'ল, আৰু ফটো লোৱাৰ পিছে পিছে বহুত কেইটা প্ৰগ্ৰাম আছে। আপোনালোকে যিবিলাক ভিডিঅ' প্ৰথমতে চালে, এই ভিডিঅ'সমূহ আপোনালোকে যিটো চাই আছে, এই ভিডিঅ' মই এটা এটাকৈ ইউটিউবত দিম, আপোনালোকে চাব পাৰিব, কাৰণ এইটো ভিডিঅ'তে দিলে বহুত লং হৈ যাব। চ' মই এটা এটাকৈ দিম, আপোনালোকে নিশ্চয় চাব। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব। মানে আজিৰ যিটো কালচাৰেল প্ৰগ্ৰাম হ'ল বহুত। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু সকলোৱে প্লিজ এই ভিডিঅ'টোৰ থ্ৰুত মোৰ চেনেলটোত 2000 ছাবস্ক্ৰাইব কমপ্লিট কৰি দিব বুলি আশা ৰাখিলোঁ। থেংক ইউ এভৰিৱান, বাই বাই।